The rim like Kobe, flying the coupe on the floor. She blowing in my phone, I'm ignoring it. Benz goes, king can shake the boom, boom, boom. So hi guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে অসমৰ ল'ৰা আবিদ আৰু অসমৰ ল'ৰা আবিদ আহি উপস্থিত হৈছে আজি মুৰাজাৰত। বিশেষকৈ মুৰাজাৰত দেখিব গৈছে যে জিম এখন অপেনিং হৈছে। যোৱা 24 তাৰিখে অপেনিং হৈছিল, কিন্তু মই আহিছিলোঁ বাট ভিডিঅ' বনোৱা নাছিলোঁ, বহুত মানুহ আছিল। সেইকাৰণে আজি আহিছোঁ আৰু দেখিব পাৰে আপোনালোকে বহুতো ডাঙৰ জিমৰ যিবিলাক বস্তু লাগে সকলো আছে। মই অলপ পিছত দেখুৱাই আছোঁ কেনেকৈ এয়া দেখিবলৈ পাইছে যে এয়া সকলো জিম কৰাৰ কি মজা। সকলো জিম বিশেষকৈ মুৰাজাৰবাসীৰ বাবে ভাল খবৰ যে আগতে মুৰাজাৰবাসী যাব লাগিছিল হোজাইলৈ, নীলবাগানলৈ, ডবকালৈ, হাওৰাঘাটলৈ জিম কৰিবলৈ। এতিয়াৰ পৰা যাব নালাগে। মুৰাজাৰত দেখা গৈছে এখন এই উন্নতিমানৰ জিম চেণ্টাৰ অপেনিং হৈছে আৰু জিমখনত দেখা গৈছে যে সকলো বস্তু সকলো বাহিৰৰ পৰা আহিছে। জিমখনৰ স্বত্বাধিকাৰী আছে, অলপ পিছত তেওঁৰ লগত আপোনালোকৰ লগত সংযোগ কৰাই দিছোঁ। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। দেখাব পাৰিছে সকলো ধৰণৰ বস্তু আছে ইয়াত। দৌৰা যিটো মেচিন আছে সেইটো মেচিন মই অলপ পিছত এইটোত উঠি চলাই দেখুৱাই আছোঁ আপোনালোকক। এয়া দাদাই দেখুৱাই দি গৈছে, মই কৰি আছোঁ এতিয়া চাই আছোঁ কিদৰে হয়। 30 স্পীডত চলাই ট্ৰাই কৰি আছোঁ। মোৰ লগত আহিছে, সিও চলাই প্ৰেক্টিচ কৰি আছে। 23ত চলাই আছে আৰু মই চলাইছোঁ। আপোনালোকক সকলো বস্তু দেখুৱাই আছোঁ আৰু এয়া জিমখনৰ বহুত উন্নত ধৰণৰ বস্তু আছে জিমখনত। নিশ্চয়কৈ এয়া দেখাবলৈ পাৰিছে আপোনালোকে। জিমখনৰ এইটো হৈছে দৌৰিবলৈ যিটো মেচিন, খাদ্য মেচিন, আৰু এই মেচিনটোত আপোনালোকক দেখুৱাই দিম যে মই দৌৰি দেখুৱাই দিম আৰু জিমখনৰ আপোনালোকেও জইন কৰিব পাৰে। দাদাৰ লগত আপোনালোকক সুধি আছোঁ জইন ফিজ কিমান টকা কেনেকৈ, সকলো দাদাৰ লগত সুধি আছোঁ। অলপ পিছত এইটো আপোনালোকক চলাই দেখুৱাই দিম। এইটো ইয়াতে ষ্টাৰ্ট কৰাৰ লগে লগে ষ্টাৰ্ট হৈ যায়, দেখিবলৈ পাইছে 30 ছেকেণ্ড। এয়া স্পীডৰ বটন আছে, স্পীড লিখা। এইটো চলোৱা একেবাৰে সহজ। এয়া মই স্পীডত দিছোঁ। নিশ্চয়কৈ দেখিবলৈ পাইছে মই চেডেল মাৰি লৈছোঁ আৰু বহুত মজা লাগিছে। আৰু আহক এইফালে আহক, কেমেৰাজনক সতীৰ্থজনক অনুৰোধ কৰিছোঁ যে জিমখনৰ চাৰিওফালে দেখুৱাবৰ কাৰণে। দেখিবলৈ পাইছে বহুতো ধুনীয়া জিমখন। আৰু এতিয়া মই এইবিলাক কিমান কেজি, 17 কেজি মই ল'ব নোৱাৰিম বুলি ভাবিছোঁ। মই নোৱাৰিম দেই। এইটো কিমান, এইটো 2.5, এইটো পাৰিম। এক মিনিট, মই এইটো ইয়াত লগাই দিওঁ, তাৰপিছত ইয়াৰ পৰা এইটো লৈ লওঁ। দেখিছে আজি জিম কৰি ফটাই ল'ম, কি ক'ম ন, আজি জিম বনাই ল'ম, বডি বনাই ল'ম। আজি একেবাৰে বডি বনাই ঘৰত যাম। দেখিছে নিশ্চয়কৈ আপোনালোকে, মই জিম কৰিলোঁ অলপমান, বেছি কৰিলে নোৱাৰিম, বেছি কৰিব নোৱাৰিম। আৰু দেখিবলৈ পাইছে সকলো ধৰণৰ বস্তু আছে, নিশ্চয়কৈ দেখিছে।
মই ভেডেল মাৰি আপোনালোকক অলপ আগত দেখুৱাইছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ আছে দাদাক কৈছিলোঁ কেমেৰাৰ সন্মুখত আহিব নিবিচাৰে আৰু সেয়া জনাই দিছে যে কোনোবা যদি জিমত জইন কৰিব বিচাৰে জইন ফিজ 1000 আৰু মান্থলি ফিজটো 1000 আৰু কোনোবা যদি 3 ইয়াৰ্ছৰ কাৰণে লয় জইন ফিজটো ফ্ৰীত হৈ যাব সেই কথা দাদা উল্লেখ কৰি দিছে আৰু জিমখনৰ সকলো বস্তু দেখুৱাইছোঁ নিশ্চয় আপোনালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ মাৰি দিব শ্বেয়াৰ কৰিলে আপোনাৰ নিচিনা আৰু এজনে গম পাব যে মুৰাজাৰত জিম এখন আছে বুলি আপুনি শ্বেয়াৰ মাৰি দিব আপোনাৰ চাই আছে যদি আপুনি প্লিজ শ্বেয়াৰ মাৰি দিব কাৰণ আপুনি শ্বেয়াৰ যদি মাৰে আৰু এজনে গম পাব যে মুৰাজাৰত এখন আধুনিক ৰূপৰ জিম চেণ্টাৰ আছে সেয়াই আৰু নিশ্চয় আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব যদি নতুন হয় মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ লগত মিলে